আৰু গাইজ চাই লওক মহটো একদম এটা ধুমগলি মহ। দাদা মহটো ক'ৰ পৰা আনিছে? মালাংকাটা। এইটো মালাংকাটা মহ। আৰু মহটো আপুনি কিমান দিনৰ পৰা ৰাখিছে? এইটো মোৰ মালিক নহয় বা মালিক আছে। অঁ, এনেই আগত যুঁজাইছিলে? আগত যুঁজোৱা নাই? জু আছে না মোৰটো কাৰোবাৰ লগত জু আছে। তাকে এতিয়া এজন চাব গৈছে, এতিয়া কি কয় আৰু। জোৰ হোৱা নাই ন? জু হোৱা নাই বৰ্তমান এতিয়ালৈকে। মহটো দাঁতিলে ন? ইয়াৰ আগত ক'ৰবাত যুঁজাইছেনে? তাই লৈ গৈছিলোঁ, ৰংথলী লৈ গৈছিলোঁ। ৰংথলী তাত জু নাপালোঁ। জোৰ নাপালে? আৰু আজি এতিয়া জোৰ পোৱাই নাই? আজিও এতিয়া বৰ্তমান পোৱাই নাই। কি হৈ গৈ আৰু গাইজ মহটো চাওক, এটা একদম ধুমগলীয়া মহ আৰু খুব একদম বিশাল এটা মহ। চাই লওক মহটো দেখা পাইছে। 12 পূজীয়া মহ যুঁজৰ কাৰণে লৈ আনিছিল, কিন্তু মহ যুঁজ হ'বনে নাই সিদ্ধান্ত এতিয়াও হোৱা নাই। গতিকে মহটো এতিয়া আপোনালোকক দেখুৱাই দিছোঁ। বহুত দূৰৰ পৰা লৈ আনিছে মহটো। আৰু এইফালে এটা মহ আছে গেছটো, আৰু এইটো মালাংকাটা। আৰু ইয়াৰ আগতে ক'ৰবাত যুঁজাইছিল নে? নগাঁও লৈ গৈছিল। আৰু এতিয়া জোৰ পাইছেনে নাই? চাব গৈছেহে। আচ্ছা গাইজ শুনা পাইছে যে মালাংকাটাৰ পৰা লৈ আনিছে, বহুত দূৰৰ পৰা লৈ আনিছে গাড়ী ভাড়া কৰি। আৰু এতিয়া বৰ্তমানলৈকে মহটো জোৰ পোৱা নাই, জোৰ চাব গৈছে আৰু। গতিকে আজি 12 পূজীয়া মহ যুঁজ বুলি মানে যুঁজটো আৰম্ভ হ'বনে নাই নাজানো। বৰ্তমান ৰেডি কৰি ৰাখিছে আৰু ইয়াৰ জোৰটো চাব গৈছে। আৰু জোৰটো পায় নে নাপায় তাৰো ঠিক নাই। আৰু যিহেতু মহ যুঁজ এতিয়ালৈকে ভাল যুঁজ হোৱাই নাই, মানে প্ৰথম যিটো জেগাত তেখেতলোকে মহ যুঁজ পাতিছিল সেই জেগাটোৰ পৰা উঠাই দিলে। এতিয়া তাৰ ভিতৰৰ পৰা মানে মহ যুঁজটো লৈ আনিছে বহুত দূৰলৈ, আৰু বৰ্তমান জোৰ চাই আছে, জোৰ পোৱা নাই। চাই লওক একদম ধুমগলীয়া মহ, আৰু দেখা পাইছে মহটোৰ স্বাস্থ্য পাতি ঠিকে আছে। আৰু চাই লওক কি একদম এটা একশ্যন থকা মহ। চাই লওক আৰু এইফালে দেখা পাইছে বগা মহটো একদম টামান, একদম বনি আছে, কিন্তু মহৰ মানে জোৰ পোৱা নাই। অ' ভাইটি জোৰ পোৱা নাই ন? এতিয়ালৈকে জোৰ পোৱা নাই মহটো। গতিকে তেখেতলোকে বহুত দূৰৰ পৰা কষ্ট কৰি আহিছে, গাড়ী ভাড়া চাড়া কৰি মহ লৈ আনিছে 12 পূজীয়া যুঁজাম বুলি। আৰু এতিয়ালৈকে যুঁজ মানে সঠিককৈ ক'ব পৰা নাই কোনেও হ'বনে নহয়। ইপিনে যুঁজাই আছে বাৰু, সৰু সৰু ধুমুহা মহবিলাক যুঁজাই আছে। ইমান একে বিশাল মহ মানে গৰলীয়া মহবিলাক যুঁজাব পৰা নাই। গতিকে আমিও দুখ প্ৰকাশ কৰিছোঁ, আৰু ইউটিউবাৰ হিচাপে যুঁজ হ'ব লাগিছিল কিন্তু নহ'ল। আৰু কি কৰিব, আমিতো একো কৰিব নোৱাৰোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব।